নমস্কাৰ জনাইছোঁ সকলোকে আপোনালোক সকলোকে মোৰ পেজলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ ভণ্টিহঁতে বোলে পোলাও আৰু মাংস খায় সেইবাবে পোলাও আৰু মাংস বনাব গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাব আপোনালোককো দেখাম কেনেদৰে বনালোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এতিয়া মই প্ৰথমে মাংসখিনি বনাই ল'ম এইফালে এয়া মাংস আৰু এইফালে আলু কাটি ল'লোঁ পিঁয়াজ আদা নহৰু পেষ্ট বনাই ল'লোঁ কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াতে মই তেল দি লৈছোঁ আৰু ইয়াতে পিঁয়াজখিনি ধুনীয়াকৈ ব্ৰাউন কালাৰ ইয়াতে মই কাজু আৰু বিলাহীৰ পেষ্ট এটা বনাই লৈছিলোঁ এতিয়া এইখিনি ইয়াত দি দিম ইয়াতে মই গৰম মছলা কাশ্মীৰ ৰেড চিলি জিৰা আৰু ধনিয়া পাউডাৰ মিট মছলা অকণমান লৈ লৈছোঁ এয়া ইয়াত দি দিম মাংসখিনি এতিয়া মই একেবাৰে সিজি যোৱালৈকে ভাজি ল'ম তাৰপাছত ইয়াতে অকণমান গৰম পানী দি উতল এটা আহিবলৈ দিম তাৰপাছত আৰু ৰেডি হৈ যাব মাংস এতিয়া মোৰ মাংস বনাই হৈ গ'ল আৰু এইফালে মই এতিয়া পোলাও বনাব লৈছোঁ তাৰ বাবে এয়া চাউল ধুই পেলাই ৰাখি দিছোঁ আৰু এইফালে ল'লোঁ ৰিফাইন কাজু জিৰা দালচেনি ইলাইচি আৰু এফালে কিচমিচ আৰু এয়া তেজপাত তেতিয়াহ'লে বলক বনাবলৈ আৰম্ভ কৰোঁ আপোনালোকে যদি ইচ্ছা কৰি ইয়াত ঘিউ এড কৰিব পাৰে মই বেয়া পাওঁ খাই সেইবাবে মই দিয়া নাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে দিব পাৰে মই অলপ এতিয়া চেনিও এড কৰিলোঁ এতিয়া চাউলখিনি দি দিম এইফালে ইয়াতে নিমখ অকণমানো দি দিম আপোনালোকে কেনেকৈ বনাই জনাব দেই মই কিন্তু এনেকৈ বনাওঁ এতিয়া কালাৰটো অলপ চেঞ্জ হ'ল কালাৰটো চেঞ্জ হোৱালৈকে অকণমান ভাজিব লাগিব আৰু এতিয়া মই ইয়াতে পানী দি ঢাকন এখন মাৰি দিম ইয়াতে মই যিমানটো চাউল দিছিলোঁ সেইটো অনুযায়ী মই পানী দিছোঁ চাউল আৰু পানী দুইটা সমান সমান হ'ব লাগে যদি অলপ বেছি বা কম হয় তেতিয়াহ'লে পোলাওটো ইমান ভাল নহয় সেইবাবে চাউল আৰু পানী দুইটা জোখমতেই দিব লাগে এয়া টেষ্টি পোলাও আমাৰ ৰেডি হৈ গ'ল এতিয়া এইখিনি গৰমে গৰমে পোলাওখিনি ওপৰতল কৰি দিব লাগিব নহ'লে যিহেতু তলত লাগি যাব আৰু তলত লাগি গ'লে ভাল নালাগিব এটা এটা হৈ থাকিলে পোলাওখিনি ভাল লাগিব সেইবাবে এতিয়া মই বেলেগ এটা বাচনলৈ এইখিনি উলিয়াই ল'ম এয়া মোৰ পোলাও মাংস থালি ৰেডি হৈ গ'ল কেনেকুৱা দেখিছে বাৰু আপোনালোকে খাই লওঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ